চক্ৰ নহয় আপোনালোকৰ ভিতৰতে আছাম পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰশ্নকাকতৰ মূল্য ক'ত পৰীক্ষা হোৱাৰ পিছত প্ৰশ্নকাকতখনৰ মূল্য কি থাকিলে পৰীক্ষাৰ পাছত প্ৰশ্নকাকতৰ মূল্য বিয়াৰ পিছৰ পেণ্ডেলৰ দৰে কালিৰ পৰা জোতা পেণ্ট পিন্ধি ষ্টুডিঅ'বিলাকত দুটা তিনিটা টিভিটো এইটোৱে জপিয়াব আৰম্ভ কৰিলে কিছুমান ব্যক্তিয়ে এডিআৰই পৰীক্ষাত ভুল উলিয়াবলৈ দিনে নিশাই চেষ্টা চলাই আছে কিছুমান ব্যক্তিয়ে এডিআৰইত ভুল উলিয়াবৰ কাৰণে দিনে ৰাতিয়ে বিৰামহীন প্ৰচেষ্টা কৰি আছে মই তেওঁলোকক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আপোনালোকে যিমান খুঁত উলিয়াব খোজে খুঁত উলিয়াই থাকক ইয়াৰ পৰা ক্ষতিটো হিমন্ত বিশ্ব শৰ্মাৰ নহয় ক্ষতি হ'ব যুৱক যুৱতীসকলৰ স্বপ্ন যদি কৰবাত দুখ পায় যুৱক যুৱতীসকলে হিমন্ত বিশ্ব শৰ্মাক বেয়া পাওক কিন্তু 11 লাখ ছাত্ৰ ছাত্ৰীক বেয়া পাব নালাগে গতিকে এই যে এডিআৰই পৰীক্ষাক লৈ ভুল নোহোৱা এটা পৰীক্ষাত ভুল উলিয়াবৰ কাৰণে সংবাদ মাধ্যম এছাম মহলৰ যি অবিৰাম প্ৰচেষ্টা তাত মই এজন পিতৃ হিচাপে দুখ আৰু শোক পোৱাৰ বাদে মোৰ আগত কোনো ৰাস্তা নাই মই দুখ পাব লাগিব কষ্ট পাব লাগিব তাৰ বাদে কোনো ৰাস্তা নাই হিমন্ত বিশ্ব শৰ্মাক বেয়া পাওক কিন্তু 11 লাখ যুৱক যুৱতীক আপোনালোকে বেয়া নাপাব 11:30 আৰম্ভ হোৱা পৰীক্ষাৰ 2:17 প্ৰশ্নকাকত মোবাইলত ভাইৰেল হৈছে তাত ভাবিব লগা কি আছে সেবাক কৈছোঁ প্ৰশ্নকাকতখন ঘৰতে লৈ যাব দিব নহ'লে সংবাদ মাধ্যমে এইখনক লৈ ৰাজনীতি কৰি থাকিব নাই কালি চাওক যেতিয়া ঘৰত ডাঙৰ এটা উৎসৱ হয় ক'ৰবাত কিবা অকণমান খেলি মেলি থাকে সেইখিনিয়ে পৰীক্ষাটোত প্ৰভাৱ নেপেলায় এইবিলাকৰ সাহিত্য সভা হ'লে আগতে আমি পেপাৰত পঢ়িছিলোঁ পাৰ্শ্বজ্যোতি বুলি এইবিলাক পাৰ্শ্বজ্যোতি কিবা ডাঙৰ পৰীক্ষা হ'লে কিন্তু তাকে লৈ চুট পেণ্ট পিন্ধি টিভিত ওলাই যে পৰীক্ষা বেয়া হৈ গ'ল প্ৰশ্নকাকত ওলাই গ'ল যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাই অসমৰ সংবাদ মাধ্যমক যুৱক যুৱতীৰ পৰা আঁতৰাই লৈ যাব না পৰীক্ষাটো সকলো ভালেই হ'ব পৰীক্ষা নিশ্চিতভাৱে ভাল পাব দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাব যেতিয়া চাকৰি ৰিজাল্ট ওলাব প্ৰতিজনৰ দেউতাক মাকৰ খবৰ ল'ব সাহস থাকিলে ষ্টুডিঅ'টো দেউতা মাকক মাতিব দুখীয়া দৰিদ্ৰ পৰিয়ালে চাকৰি পাব কিন্তু পৰীক্ষাটোত ভুল উলিয়াবৰ কাৰণে একাংশ সংবাদ মাধ্যম যেনেকৈ নামি পৰিছে তেনেকুৱা হ'লেতো কোনো পৰীক্ষাই নাপাতিব ভৱিষ্যতে ভয়তে মই ভয় নকৰোঁ বুলিহে পৰীক্ষাটো পাতি আছোঁ মোৰ পিছততো পৰীক্ষা পাতিবই মানুহে ভয় কৰিব এইটো 2:17 তাৰ পিছত পৰীক্ষা হৈ যোৱাৰ পিছত প্ৰশ্নকাকতখনটো এতিয়া খোলা হৈ গ'ল অহাকালিতো আমি দিয়েই দিম 29 তাৰিখৰ পৰীক্ষা হোৱাৰ পিছত প্ৰশ্নকাকতখনৰ মূল্য কি থাকিলে হৈ যোৱা পৰীক্ষা তাৰ পিছত প্ৰশ্নকাকতখন তাৰ মূল্য কি সেইকাৰণে মই এইবাৰ সেবাক কৈছোঁ প্ৰশ্নকাকতখন ঘৰতে লৈ যাব দিব নহ'লে সংবাদ মাধ্যমে এইখনক লৈ ৰাজনীতি কৰি থাকিব OMR চিটটো ওলোৱা নাই আৰু 2:17 ডেৰটাত পৰীক্ষা শেষ হৈছে 2:17 কিছু শিক্ষাগুৰু বুলিয়ে ক'ম কিছু শিক্ষাগুৰুৱে প্ৰচেষ্টা কৰিছিল যে এখন মই ফটোষ্টেট কৰি লওঁ কিয় লৈছিল চাম কিন্তু তাৰ পৰাতো পৰীক্ষাত একো ক্ষতি হোৱা নাই পৰীক্ষাটো ডেৰটাতে হৈ গ'ল OMR চিটটো জমা হৈ গ'ল আৰু প্ৰশ্নকাকতখন কি আছে বিয়া হৈ যোৱাৰ পিছত পেণ্ডেলটোৰ যেনেকুৱা অৱস্থা হয় তেনেকুৱাইতো পৰীক্ষা হৈ গ'ল তাৰ প্ৰশ্নকাকতখনৰ কি মূল্য আছে চক্ৰ নহয় আপোনালোকৰ ভিতৰতে আছাম এইটো চক্ৰ নহয় পৰীক্ষা ভাল হৈছে ৰিজাল্টটো ভাল হ'ব পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰশ্নকাকতৰ মূল্য ক'ত পৰীক্ষাৰ পাছত প্ৰশ্নকাকতৰ মূল্য বিয়াৰ পিছৰ পেণ্ডেলৰ দৰে